বেক মাই ইউটিউব চেনেল। আজি আপোনালোকে এনেকুৱা এখন বিশেষ কথা কম। আমাৰ তেজপুৰত লুকাই থকা ঐতিহাসিক মন্দিৰ, যিখন মন্দিৰ আমি এতিয়াও গম পোৱা নাই আমাৰ তেজপুৰত, আৰু ব্লগ বনাম ভাবি আছোঁ ইমান দিন ধৰি। আজি অৱশেষত ব্লগ বনাম ভাবিছোঁ, আৰু ব্লগ কোনখন ঐতিহাসিক মন্দিৰ চাই আহিব আগতে আপোনালোককো লৈ যাম। আপোনালোকে মন্দিৰটো চোৱাৰ আগতে এখন কথা আপোনালোকে শুনি লওক। আৰু যি বান ৰজাই বনাইছিলে, আৰু মন্দিৰখন বহুত পুৰণি ঐতিহাসিক পূৰ্ণ, আৰু তাত মানে বহুত পুৰণি মন্দিৰ আছে, আৰু শিৱলিংগ আছে, আৰু কিবা কিবি ধৰণৰ এনেকুৱা ধৰণৰ কিবা কিবি আছে। আৰু আপোনালোকে এইটো ব্লগতে পাই যাব। আৰু আপোনালোকে প্ৰথমবাৰ কাৰণে আহিলে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া মই ঘৰতে আছোঁ, আৰু ঘৰৰ পৰা যাম কলেজৰ, আৰু কলেজৰ পৰাই আপোনালোকক সম্পূৰ্ণ দেখাম, আৰু আপোনালোকে ডাইৰেক্ট লগ পাই যাম ক'ত, মন্দিৰৰ আগত। মন্দিৰ দৰ্শন কৰিব যাম, আৰু আপোনালোকক মন্দিৰৰ আগতে লগ পাই যাম। আৰু এতিয়াই চাই থাকিব ব্লগটো এনলৈকে। মহাভৈৰৱ মন্দিৰৰ ভিতৰলৈ যোৱাৰ আগতে আমি কেইটামান আগত মহাভৈৰৱ মন্দিৰৰ আগত দোকানবিলাক দেখাব বিচাৰোঁ। এয়া চাব পাৰে ফলৰ দোকান হয়, কিবা কিবি আপোনালোকে ইয়াতে আহি পেলাই আগতে কিবা কিবি কিনি পেলাই ভিতৰলৈ যাব পাৰিব। আৰু সকলো ধৰণৰ বস্তু ইয়াতে আছে, আৰু আপোনালোক সম্পূৰ্ণ ইয়াতে কিনাৰত দোকানবিলাক দেখাব বিচাৰোঁ। আৰু ভিতৰতে সোমোৱাৰ আগতে মানে আপোনালোকক বস্তুখিনি দেখাব বিচাৰোঁ। ইয়াতে বহুতো ধৰণৰ দোকান আছে, আৰু এতিয়া বলক ভিতৰলৈ যাওঁ। এই হৈছে আমাৰ ঐতিহাসিক মন্দিৰ, তো ভিতৰত যাওঁ আপোনালোকক লৈ। তো বলক, মহাভৈৰৱ মন্দিৰ হয়, আৰু আমাৰ এইটো অসমৰ কাৰণে বিখ্যাত হয়। আৰু এইটো গেট হয়, গেটেৰে আমি সোমাই যাম ভিতৰলৈ। আৰু এয়া চাব পাৰে কিবা কিবি মূৰ্তি লগাই থৈ আছে, আৰু এইফালে এইটো হৈছে ডাঙৰ গেট। আৰু আমি এতিয়া ভিতৰত সোমাই যাম। বলক আপোনালোককো ভিতৰলৈ অলপ দেখাই লৈ আহোঁ। ওপৰলৈ উঠি পালোঁ, আৰু বেক মাই ইউটিউব চেনেল। দোস্ত, আপোনালোকে আগতে এটা কথা আগতে ক'ব বিচাৰোঁ যে আপোনালোকে কি ক'ব বিচাৰোঁ, আৰু আপোনালোকে মন্দিৰটোৰ আগতে চাৰিওপাশে সকলোবোৰ বস্তু দেখাম, আৰু আপোনালোকে ফুল ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকে মন্দিৰটোৰ আগতে ফুল ডিটেইলছত আপোনালোকক ক'ব বিচাৰোঁ। আপোনালোকে ব্লগটো এনলৈকে চাই থাকিব। আৰু বন্ধুসকল, আপোনালোকেতো বান ৰজাৰ নাম শুনিছে, আগতে বান ৰজাৰ নাম শুনিছে। আৰু বান ৰজাই নিৰ্মাণ কৰিছিলে অগ্নিগড়, আৰু অগ্নিগড়ৰ লগতে আৰু তেজপুৰৰ উত্তৰ পাৰত অৱস্থিত আমাৰ মহাভৈৰৱ মন্দিৰ হয়। এই পিছফালে চাব পাৰে মহাভৈৰৱ মন্দিৰ হয়। আৰু মহাভৈৰৱখন আমাৰ বান ৰজা তেওঁৰ ইয়াতে এটা শিৱলিংগ প্ৰতিষ্ঠা কৰিছে। আৰু সেই শিৱলিংগটো কি হয়, আৰু আপোনালোক সম্পূৰ্ণকৈ দেখাম। আৰু বনাইছিলে, আৰু বহুত বছৰ হৈ গৈছে পুৰণা অসমৰ বিখ্যাত। আপুনি গুগলত চাৰ্চ কৰিব পাৰে যে মহাভৈৰৱ মন্দিৰ কেনেকুৱা, আপোনালোকে গুগলত এতিয়া পাই যাব। আপোনালোকে এতিয়াই গৈ চাৰ্চ কৰিব পাৰে। বন্ধুসকল, এটা ঐতিহাসিক পূৰ্ণ হয় মন্দিৰখন, বহুত বছৰ পুৰণি মন্দিৰ হয়। আৰু এইটো শিৱলিংগৰ যেতিয়া শিৱৰাত্ৰি হয়, তেতিয়া বহুতো মানুহ সমাগম হয়। আৰু ইয়াতে বহুত মানুহ ইয়াতে সমাগম হৈ পেলাই এই শিৱৰাত্ৰিখন পালন কৰে। আৰু ইয়াতে আপোনালোকে আহিব পাৰে। আৰু এইটো ক'ত হয়, তেজপুৰৰ উত্তৰ পাৰত অৱস্থিত মহাভৈৰৱ মন্দিৰ। আপোনালোকে মেপতো চাৰ্চ কৰিব পাৰে, গুগল মেপত আপোনালোকে চাৰ্চ কৰি আহিব পাৰে। আৰু আহি পেলাই ইয়াত বহুতো ধৰণৰ ঐতিহাসিক বস্তুবিলাক চাব পাৰিব। আৰু আপোনালোক সম্পূৰ্ণকৈ ভিডিঅ'টো দেখাম, এনলৈকে চাই থাকিব। এয়া চাই আছে, পাৰ চৰাই বহুতখিনি আছে। আৰু পাৰ চৰাই ইয়াৰে সম্পদ হয়। আপোনালোকে এটা সম্পদ হয়, এইটো সকলোৱে ৰক্ষণাবেক্ষণ কৰে। ইয়াত সকলো ৰাইজে যিয়ে আহক সকলোৱে ৰক্ষণাবেক্ষণ কৰে। আৰু এক গৌৰৱময় মহাভৈৰৱ মন্দিৰ। প্ৰতিদিনে বহুতো মানুহ ইয়াত পূজা দৰ্শন আৰু কিবা কিবি কৰিব লাগে। মন্দিৰখন দৰ্শন কৰিব আহিলোঁ আজি। আৰু ইয়াতো সকলো ধৰণৰ মানুহবিলাকে ইয়াতে আহি পেলাই বহুত মানুহ আহে, কি ক'ম। আৰু আপোনালোকে আহি এদিন আহি চাব পাৰে। ইয়াতে আমাৰ তেজপুৰত থকা অৱস্থিত মহাভৈৰৱখন আপোনালোকে এদিন আহি চাব। আৰু সকলো মানুহে ইয়াতে সমাগম হৈ পৰে। আৰু এইখন মন্দিৰ হয় ভিতৰলৈ, আজি নাযাওঁ। আৰু বেলেগ দিন আপোনালোকক আহিলে আপোনালোকক ভিতৰত সম্পূৰ্ণ ডিটেইলছত দেখাম। আপোনালোকে আগতে এটা আমাৰ মন্দিৰৰ যিখন শিৱলিংগ আছে, সেইখন আপোনালোকক আগতে দেখাব বিচাৰোঁ। আৰু তেতিয়া বলক শিৱলিংগটো আপোনালোকক দেখাই লোৱা আহোঁ। বন্ধুসকল, এইটো হৈছে শিৱলিংগ, এয়া চাব পাৰে। এইখনে হৈছে বান ৰজাই নিৰ্মাণ কৰিছিল। আৰু এই ভিতৰলৈ বাধা আছে, আৰু ইয়াতে যাব নোৱাৰি, বেৰ আছে। এই ভিতৰলৈ পূৰা সম্পূৰ্ণকৈ চাব পাৰে। Hold me close.
close till I get up. Time is barely on our side. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. কিবা বাকী থাকে আপোনালোকে কমেণ্টত জনাই দিব আৰু নেক্সট ব্লগ এটা লৈ আহিম আপোনালোকে যদি কমেণ্ট কৰে আপোনালোকে কিবা চাব বিচাৰে তেনেহ'লে আপোনালোকে আৰু কমেণ্ট কৰিব তো নেক্সট ব্লগত আপোনালোকক ফুল ডিটেইলছত মন্দিৰৰ সকলোবিলাক বস্তু দেখাব বিচাৰিম আৰু আপোনালোকক সম্পূৰ্ণ আপোনালোকৰ ভিডিঅ'টো চাই কমেণ্ট কৰিব আৰু আপোনালোকে কিবা জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব আৰু আপোনালোকে নেক্সট ব্লগ এটা লৈ আহিম আজিৰ কাৰণে বাই বাই তো নেক্সট ভিডিঅ'ত লগ পাম বাই